জুবিন গাৰ্গৰ এখন সপোনৰ ছবি ৰৈ ৰৈ বিনালে অহা 31 অক্টোবৰত আপোনালোকে সকলোৱে গম পায় যে ছবিগৃহলৈ আহিব আৰু ছবিখনৰ কিছুমান প্ৰাৰম্ভিক কাম আছিল যেনে পোষ্টাৰ মোৰ খুব পূৰ্ব যদিও এখন ছবিৰ পোষ্টাৰৰ কোনো প্ৰয়োজন নাই প্ৰত্যেকজন ৰাইজৰ হৃদয়ত এই ছবিখনৰ পোষ্টাৰ বা আমাৰ হিয়াৰ আমঠুজন ইতিমধ্যেই আছেই তথাপিও তেওঁলোকে পোষ্ট প্ৰডাকশ্যন প্ৰি প্ৰডাকশ্যনৰ কাম কৰোঁতে কিছুমান কাম আগতীয়াকৈ কৰি ৰাখে তো সেই মৰ্মে শিৱসাগৰলৈ পোষ্টাৰসমূহ জুবিন গাৰ্গ অফিচৰ পৰা পঠোৱা হ'ল ছবিখনৰ টিমটোৰ পৰা পঠোৱা হ'ল আমি যোৱাকালিৰ পৰা এইখিনি কাম কৰি আছোঁ আমি খালি এই পোষ্টাৰিং কৰোঁতে কিছুমান কথা ৰাইজক জনাব বিচাৰোঁ প্ৰথম কথাটো হ'ল কি যে যিদৰে অসমীয়া চিনেমাৰ একেবাৰে এটা বেয়া অৱস্থাৰ সময়ত মিছন চাইনা আহিছিল এটা শ্লোগান হৈছিল যে দৌৰি দৌৰি যাম মিছন চাইনা চাম তো আমি এবাৰ কৈছোঁ যে দৌৰি দৌৰি যাম মোবাইলৰ কেমেৰা অফ কৰি ৰৈ ৰৈ বিনালে চাম যাতে পাইৰেচি কোনোপধ্যে কোনোজনে নকৰে কোনে কৰিব পাৰিছে আমি চাই থকা অসমীয়াখিনিয়ে কৰিব লাগিব গতিকে প্ৰত্যেকজনক আমি হাতজোৰ কৰি অনুৰোধ জনাইছোঁ আপোনালোকে ছবিখন এবাৰ নহয় দুবাৰ নহয় 6 বাৰ 7 বাৰ 10 বাৰলৈকে চাওক কিন্তু কোনো ধৰণৰ ভিডিঅ' ক্লিপ কাৰণ কেনে দাদাৰ সপোনৰ ছবি যদি জুবিন দাক আপোনালোকে ভাল পায় ছবিখন পাইৰেচিৰ ক্ষেত্ৰত প্ৰত্যেকে নিজৰ নিজৰ পদক্ষেপ লওক দ্বিতীয় কথা আমি নিজেই সকলোৱে দেখিছোঁ বিভিন্ন সংবাদ মাধ্যমত সামাজিক মাধ্যমত যে জুবিন দাৰ নাইকিয়া হৈ যোৱা যি ঘটনাটো লাহে লাহে ৰাজনীতিকৰণ হ'বলৈ গৈ আছে তো এনে ক্ষেত্ৰত কিছু হয়তো লোকে কোনো ৰাজনৈতিকৰ প্ৰেছাৰত আহি পেলাই হয়তো ছবিগৃহত কিতাপ বেয়া পৰিৱেশৰ সৃষ্টিৰ পৰিকল্পনা কৰিব পাৰে তো আমি সেইকাৰণে সকলোকে অনুৰোধ জনাইছোঁ এনেধৰণৰ কামৰ পৰা আঁতৰত থাকক দূৰত থাকক আৰু কোনোবাই যদি কৰিম বুলি ভাবিছে কাৰোবাৰ প্ৰৰোচনাত আপোনালোকক হাতজোৰি কৰিছোঁ আপোনালোকে এই কাৰ্যৰ পৰা সদায় দূৰত থাকিব কাৰণ এনেকুৱা যে নহ'ব আমি ভবা নাই কাৰণ হোৱাৰ সম্ভাৱনা আছে যিটো পৰ্যায়ত বৰ্তমানবিলাক কথাবিলাক গৈ আছে গতিকে আমি সকলোকে অনুৰোধ জনাইছোঁ আৰু লগতে যিসকলে পোষ্টাৰিং কৰিছোঁ আমি আৰু এটা দাদাই গছ ভাল পাইছিল আমি এতিয়া গছৰ তলতে আছোঁ আৰু সেইকাৰণে আমি গছত পোষ্টাৰ লগোৱা নাই দাদাই গছত গজাল মৰা পোষ্টাৰ লগোৱা এইবিলাক কাম বেয়া পাইছিল গছজোপা তেখেতে ভাল পাইছিলে আৰু তেওঁ কৈছিল জীয়াই থাকোঁতে যে মই গছৰ লগত কথা পাতোঁ আৰু গতিকে সেইবাবে আমি এই গছজোপাৰ তলতে আছোঁ আপোনালোকৰ সন্মুখত আৰু গছত আমি কোনো কাৰণে পোষ্টাৰ লগোৱা নাই আৰু অন্যান্য প্ৰতিষ্ঠান বা যিকোনো এডভাৰটাইজ আমি দেখিলে সদায় আমি সেইবিলাক আঁতৰাই ৰাখোঁ আৰু আমি নিজকে খুব সুখী অনুভৱ কৰিছোঁ এই কাম কৰিবলৈ পাইছোঁ মোৰ বন্ধু নীলম আছে মাধৱ আছে ববিহঁত আছে গোটেইখিনি আছে আমি কৰিছোঁ আৰু গোটেই শিৱসাগৰ ৰাইজ আছে আমি কোনো বেনাৰত কৰা নাই আচলতে এইটো কথা কৈ দিছোঁ কোনো ধৰণৰ বেনাৰ বা ক্লাবত কৰা নাই আমি এখন ৰাইজ হিচাপে কৰিছোঁ জুবিন দাৰ অনুৰাগী হিচাপে কৰিছোঁ খালি দুখ লাগিছে যে ইয়াৰ পিছত আৰু জুবিন গাৰ্গৰ আহিবলগীয়া কোনো ছবিত আমি প্ৰমোশ্যনৰ কাৰণে যাব নোৱাৰিম আমি পোষ্টাৰ লগাব নোৱাৰিম ই আটাইতকৈ আমাৰ ডাঙৰ দুখ তেওঁ য'তেই আছে আমি সকলোৱে জানো তেওঁ যদিও আমাৰ মাজত জীৱিত অৱস্থাত নাই কিন্তু আমাৰ লগত সদায় আছে আমাৰ সদায় চাই আছে আৰু শেষত ৰৈ ৰৈ বিনালে এনেকুৱা এখন ছবি হওক সকলোৱে চেষ্টা কৰক আমি চেষ্টা কৰিলে পৃথিৱীত নোৱাৰা কাম একোৱেই নাই যে ছবিখন পৃথিৱীৰ প্ৰতিটো ছবিগৃহত চলক চবেই ভাবিবলৈ বাধ্য হওক কেৱল জেমছ বণ্ড জুৰাছিক পাৰ্ক টাইটানিক নহয় যে আৰু এখন ছবি আছে ৰৈ ৰৈ বিনালে আৰু তাৰ কাৰণে আমি দেখাব লাগিব ছবিগৃহত গৈ পেলাই আৰু প্ৰত্যেকে ছবিখন চাওক আৰু পুনৰ অনুৰোধ জনাইছোঁ যাতে জুবিন গাৰ্গে কোনোদিনাখন ৰাজনীতিত নাছিল কোনোদিনাখন হুলস্থুলৰ পৰিৱেশত নাছিল হাই কাজিয়াত নাছিল তেনে পৰিস্থিতি যাতে ক'তো উদ্ভৱ নহওক আমি সকলোকে অনুৰোধ জনাইছোঁ আমাৰ অসমীয়া জাতিটো অসমীয়া মানুহখিনি সদায় ভাল নিশ্চয় সেনেকুৱা কামৰ বিৰত থাকিব শেষত ৰৈ ৰৈ বিনালে দীৰ্ঘ হওক জয় জুবিন দা জয় অসম